নুমলীগড় তেল শোধনাগাৰ আসাম বায়ো ৰিফাইনেৰীয়ে বাঁহ খেতিয়কৰ বাবে গ্ৰহণ কৰিছে অতি লাভজনক পদক্ষেপ। যোৰহাটস্থিত ৰেইন ফৰেষ্ট ৰিচাৰ্চ সংস্থাৰ উদ্যোগত কৰঙা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং অন বেম্বো প্ৰপগেশ্যন কাল্টিভেশ্যন অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত সাইণ্টিষ্ট ৰাজীৱ কলিতাই আঁত ধৰা প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষকসকল ক্ৰমে কুমুদ বৰা, বায়ো ৰিফাইনেৰীৰ বিষয়া ডক্টৰ প্ৰণৱ কুমাৰ নাথ, আকাশজ্যোতি গগৈ, বিভূতি ডেকাই উপস্থিত থাকি বাঁহ খেতিৰ সম্পৰ্কে বিভিন্ন বিষয়ৰ ওপৰত তথ্যচিত্ৰ প্ৰদৰ্শন কৰি বক্তব্য প্ৰদান কৰে। উক্ত প্ৰশিক্ষণ অনুষ্ঠানত অঞ্চলটোৰ ভালে সংখ্যক কৃষকে অংশগ্ৰহণ কৰি বাঁহ খেতিৰ পৰা লাভান্বিত হোৱাৰ প্ৰত্যাশাৰে কেতবোৰ গঠনমূলক প্ৰশ্ন অৱতাৰণা কৰি বাঁহ খেতিৰ প্ৰতি আগ্ৰহী হোৱা পৰিলক্ষিত হয়। অনুষ্ঠানটোৰ অন্যতম প্ৰশিক্ষক ডক্টৰ প্ৰণৱ কুমাৰ নাথ আৰু কুমুদ বৰাই বিজ্ঞানসন্মতভাৱে বাঁহ ৰোপণ কৰি বাঁহৰ বিভিন্ন উন্নত জাতৰ বীজ সংগ্ৰহ কৰি কৃষকসকল কেনেকৈ এখন বজাৰ দখল কৰিবলৈ সক্ষম হ'ব আৰু সেই বাঁহৰ চাহিদাৰ পৰা নিৰ্মীয়মান বায়ো ৰিফাইনেৰীয়ে ইথানল প্ৰস্তুত কৰি পেট্ৰলজাত সামগ্ৰীৰ সৈতে মিহলি কৰি সাধাৰণ ৰাইজ কিছু উপকৃত হোৱাকৈ সুলভ মূল্যত প্ৰদান কৰিব পাৰি ইত্যাদিবিলাক প্ৰশিক্ষণত আলোকপাত কৰে। মানুহ লগাও কাটক এইবিলাক বহুত কথা, কিন্তু বাঁহটো ৰুইবলৈ মই পাহৰি গ'লো। যদি গৰু বা ছাগলীয়ে নাখায় সি ডাঙৰ হৈ থাকিব। নিজৰ হয় বা আপুনি লিজ লৈ লৈছে ধৰি লওক 30 বছৰ বা 40 বছৰ বা যিমান বছৰৰ কাৰণে। চ' আমাক যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন আপুনি কৰিম, আমি ৰেজিষ্ট্ৰেশ্যন কৰিম যে আপুনি যে ফাৰ্মাৰ হয়, আপোনাৰ 5 বিঘা বাঁহনি আছে, আমি কিনিব পাৰোঁ। উক্ত প্ৰশিক্ষণ অনুষ্ঠানত যোৰহাট কৰঙা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠান ভাগৰ সুস্থ বৃদ্ধি কৰে। কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান যোৰহাটৰ সৌজন্যত আজি আমি কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি দিনজোৰা কাৰ্যসূচীৰে বাঁহৰ খেতি কৰা তথা বাঁহৰ কেনেধৰণে পুলি বাগান তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত আমি আজি এদিনীয়া কাৰ্যসূচী আমি ৰাখিছিলোঁ। আৰু আমাৰ ইয়াত সহযোগ কৰিছে আসাম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেড, যিটো নুমলীগড়ত এতিয়া স্থাপন বুলি কৈ আছে। আৰু তাৰ লগতে আমাৰ ইয়াৰে যি সকল উদ্যোগী ব্যক্তি আকাশজ্যোতি গগৈ, তেখেতসকলৰ সক্ৰিয় সহযোগত আমি আজি এই দিনটোৰ কাৰ্যসূচীটো আমি গ্ৰহণ কৰিলোঁ। আজি আমি এই অনুষ্ঠানটোত প্ৰায় 40জন বিভিন্ন ব্যক্তি এই অঞ্চলৰ যিসকল বাঁহৰ খেতিৰ লগত জড়িত হৈ আছে বা যিসকল বাঁহৰ খেতি কৰিবলৈ উদ্যোগী, তেনেকুৱা ব্যক্তিসকলক আমি আজি প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰিছিলোঁ। আৰু আমাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত আমি বাঁহৰ বিভিন্ন ধৰক পুলি বাগান তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি বাঁহৰ কেনে খেতি কৰিব লাগে, তাৰ লগত আনুষংগিক যিবোৰ বিষয় থাকে সেই বিষয়বোৰৰ ওপৰত সকলো দিশ সামৰি পেলাই আমি আমাৰ প্ৰশিক্ষণ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আমি কথাখিনি থিয়ৰিটিকেলিও কৈছোঁ আৰু প্ৰেক্টিকেলিও আমি তেখেতসকলক ডেমনষ্ট্ৰেশ্যন কৰি দেখাই দিছোঁ। তাৰ উপৰি আমাৰ আসাম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডৰ ওপৰত আমাৰ এজন ৰিচৰ্চ পাৰ্চন তেখেত ডক্টৰ প্ৰণৱ নাথেও কিছু কথা ক'লে আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে। আৰু আমাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে আমি যিটো আমাৰ আদৰণি অনুষ্ঠান আছিলে, আদৰণি অনুষ্ঠান আমি অনুষ্ঠান কৰিছিলোঁ। আদৰণি অনুষ্ঠানত এই স্কুলৰ প্ৰধান যে প্ৰিন্সিপাল অধ্যক্ষ মহোদয় আছিলে আৰু আকাশজ্যোতি গগৈ, যি বাহুবলী বিখ্যাত অসম গৌৰৱ, তেখেতো আছিলে। গতিকে আদৰণি অনুষ্ঠানটোৰ পিছত আমি আমাৰ যিটো টেকনিকেল কাৰিকৰী আমি যিখিনি ছেশ্যন আছে, কাৰিকৰী ছেশ্যন আমি আৰম্ভ কৰিছিলোঁ। তাৰপিছত শেহতীয়াকৈ আমি বিভিন্ন ধৰণে কম্প'ষ্টিং কেনেকৈ তৈয়াৰ কৰিব পাৰে, কাৰণ যিটো পচন সাৰবোৰ আমাৰ নাৰ্চাৰী হওক বা প্লেণ্টেশ্যনেই হওক আমাৰ যথেষ্ট এটা আমাৰ লাগতিয়াল পদাৰ্থ। গতিকে আমি সেইখিনি কেনেদৰে আমি তৈয়াৰ কৰি পেলাই আমাৰ নাৰ্চাৰীত আমি দিব পাৰোঁ, তাৰ ওপৰত আমাৰ ৰাজৰ্ষি ভট্ট বুলি এগৰাকী গৱেষণা বিষয়া আছে, তেখেতৰ বক্তব্য আগবঢ়ায়। আৰু বাঁহৰ ওপৰত সামগ্ৰিকভাৱে যিখিনি প্ৰশিক্ষণ কাৰ্যসূচী আছিলে সেই প্ৰশিক্ষণ কাৰ্যসূচী আগবঢ়ায় কুমুদ বৰা, তেখেত আমাৰ প্ৰতিষ্ঠানৰ গৱেষণা বিষয়া। গতিকে তেখেতে আমাৰ প্ৰায় 20 বছৰ ধৰি বাঁহৰ লগত জড়িত হৈ আছে। বাঁহৰ কেনেদৰে খেতি কৰিব লাগে, বাঁহৰ কেনেদৰে স্পেচিং, বাঁহৰ ফাৰ্টিলাইজাৰ, বাঁহত কেনেকৈ ইৰিগেশ্যন, তেনেকুৱা বিভিন্ন ধৰণৰ যিবোৰ সংবৰ্ধন কৌশল, সেইখিনিৰ ওপৰত সকলো দিশ সামৰি পেলাই আমাৰ প্ৰশিক্ষাৰ্থীসকলক আজি প্ৰশিক্ষণ আগবঢ়ায়।
আজি এই অনুষ্ঠানত আচলতে কৃষকসকলৰ আপোনালোকৰ সহযোগিতাটো কেনেকুৱা? কৃষকসকলৰ সহযোগিতা আমি কৈছিলোঁ যে এৰাউণ্ড 40জনমান আমি বিচাৰিছিলোঁ, কিন্তু অকণমান কম হ'ল। এইটো হয়তো আজি ৰাতিপুৱা যিটো বতৰ বেয়া আছিলে, হয়তো বতৰ বেয়া হোৱাৰ কাৰণে দূৰণিবতীয়া মানুহখিনি হয়তো আহিব পৰা নাই। কিন্তু যিসকল উপস্থিত আছে আমি তেখেতসকলৰ যিটো মানে জানিবৰ কাৰণে যিটো উৎসুকতা, তাকে দেখি আমি সন্তুষ্ট। গতিকে কেতিয়াবা নাম্বাৰটো ইম্পৰ্টেণ্ট হ'ব পাৰে, কিন্তু থকা মানুহখিনিয়ে যদি খুব ভালকৈ শিকিবলৈ ইচ্ছা কৰে, সেইখিনি হ'লেও আমাৰ এটা ট্ৰেইনিঙৰ সফল হয় বুলি আমি ভাবোঁ। ধন্যবাদ। গোলাঘাটৰ পৰা নজৰুল হুছেইনৰ সহযোগত জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, ক্লিক অন নিউজ আছাম।